হে দোস্ত এটা ডাঙৰ কথা হৈছে আমাৰ ওচৰৰে ছোৱালী এজনীৰ মোবাইলটো আজি ৰাস্তাত হেৰাই থাকিল ক'ৰবাত গৈ আছিল হেৰাই থাকিল আৰু তো তাইৰ সেই মোবাইলটোত বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিল যিবিলাক ডকুমেণ্ট অবিহনে তাই এটা চাকৰিত জইন কৰাটো অসম্ভৱ তাই চাকৰি পাইছে চাকৰিত ডকুমেণ্ট আছিল এতিয়া এই মোবাইলটো কোনোবা মানুহে পাইছে আমাৰ কাষৰে বুঢ়ীনগৰ নামৰ ঠাই এটা আছে সেইখিনি মানত মোবাইলটো চুইচ অফ হৈছে পুলিচ ষ্টেচনত গৈছিল তাই সকলো দি থৈ আহিলে কমপ্লেইন জমপ্লেইন এতিয়া যিজন মানুহে পাইছে সেই মানুহজনে মোবাইলটো ইউজ কৰিব নোৱাৰিব কাৰণ পুলিচত অলৰেডি কমপ্লেইন দিয়া হৈ গৈছে সেই মোবাইলটোৰ যি EMI নাম্বাৰ থাকে নাম্বাৰৰ বিৰুদ্ধে তো নতুন সিম ভৰালে গম পাই যাব পুলিচে তো সেই মানুহজনক অনুৰোধ কৰিছো মই যে আপুনি আহি পিনে প্লিজ মোবাইলটো আমাৰ ঘৰত বা আমাৰ ঘৰতে দি যাওক কাকো নকওঁ কোনে পালে বা আপোনাক ৰিৱাৰ্ডহে দিয়া হ'ব কাৰণ বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিল তো